আজি বহুত দিনৰ মূৰত আজি ছানডে বুলি এটা খানা খাবলৈ গৈ আছে আপোনালোকক সম্পূৰ্ণ দেখাই থাকিম চাই থাকিব এয়া আমি এতিয়া আহি আছো পুৰা একদম খানালে বুলি বাইকত এইফালে আগতে এয়া পুৰা আহি আছো আৰু একদম চাই থাকক দেই ধুনীয়াকৈ একদম এয়া কলঙৰ পাৰত আমি খানা খাম এয়া চাওক এইফালে আগত আৰু অমি আৰু শিৱানী এইফালে চাওক এইখন কলং এতিয়া আমি এইফালে ক'ৰবাত খাম আৰু ধুনীয়াকৈ খানাটো এইফালে সৰিয়হ গাইজ বাইক মোৰ বাইকখন এখন স্কুটি আৰু আহিবলৈ বাকী আছে আহি আছে চ' আৰু সিহঁতে আজি কিবা এটা খানা খাইছে তাই লগৰ ছোৱালীকেইজনীমান লগত সিহঁতৰ কিবা অফিচৰ ষ্টাফৰ ময়ো ডাইৰেক্টলি জইন আছোঁ চাই থাকক ব্লগটো ধুনীয়া ঠাই ইয়াৰ পথাৰৰ মাজত সৰিয়হ খেতিৰ মাজত আপোনালোক দেখাব গৈ আছোঁ ধামাকা হ'ব চাই থাকক চাওকচোন কিমান ধুনীয়া পৰিৱেশ এইফালে পুখুৰী তাৰপিছতে এইফালে বেক চাইডে পুৰা সৰিয়হ পৰিছে দেখাই থাকিম দেই ধুনীয়া লাগিছে পৰিৱেশটো চাওক এইফালে এজনী চুমিবা পুৰা একদম বস্তু কঢ়ি আছে এইজনী আমাৰ অদ্ৰিকা হাই কৈ দিয়া এয়া চাওক পুৰা একদম পানী দাঙিছে দেই এয়া ফটো উঠি আছে দেই ছোৱালীবোৰে বা আজি কেনেকুৱা ফিলিংছ অদ্ৰিকা কি হ'ল ইমান কান্দিছা এইফালে অদ্ৰিকা কান্দি আছে এইফালে মাকে ফটো উঠাত ব্যস্ত এইফালে আৰু চাওকচোন কেনেকুৱা পোষ্ট দিছে সৰিয়হৰ মাজত বা আপোনাৰ ছোৱালী আপুনি ফটো উঠি আছে আপোনাৰ ছোৱালী একদম তাত পুৰা কান্দি আছে এয়া ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আমাৰ কণী ব্ৰেড তাৰপিছত এইটো মুখৰ আগত লৈ ৰখি আছে আৰু অদ্ৰিকাই গোটেই লেটি পেটি কৈছে কি খাইছে চাওঁ মোফালে চোৱাচোন ছোৱালীজনী জাম খাইছে মানুহলৈকে চাওঁ খাই দিয়া হ'ব এয়া চাওক এতিয়া ইহঁতে শাক পাচলি কাটাত বিজি আছে এয়া আমি চবে এয়া মটৰ এইফালে গাজৰ মটৰ পুৰা গুচাই আছে একদম এইফালে এয়া দেখা দিয়া মটৰ চটৰ দলিয়াই দিছ যে মই ৱেডনেছডেখন চালো ভাল লাগিছে এখন হেৰি চাবা এখন কি আছিলে নামটো এইফালে আমাৰ একদম ধুনীয়া ছোৱালীজনী চাইকেল চলাই আছে দেখিছে নাই ৰাইজ চাওক কি ধুনীয়াকৈ চাইকেল চলাইছে চাওক টিলিঙা নাই বোলে বেল নাই বোলে দেই আমি মানে য'ত খানা খাব আহিছোঁ এই ঠাইটোৰ বিষয়ে কৈ দিব দেই প্লেচটো কোনখিনিত হয় নাজানো মানে বমাজনীয়ে ধুনীয়াকৈ কৈ দিব আমি কোনখিনিত খাব আহিছোঁ ফেঞ্চোৱা টোপ বুলি কয় বোলে মৰা কলঙৰ পাৰতে আমি ধুনীয়াকৈ খাবলৈ আহিছোঁ বমাহঁতে লৈ আহিছে আৰু বমাহঁতৰ ঘৰৰ ওচৰতে আৰু বমা ভাল লাগিছেনে আজি আমাৰ লগত খানা খাবলৈ আহি বঢ়িয়া লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে এইফালে আমাৰ ৰাইজে কিবা পাৰি আছে কি পাৰি আছে চাওক পুৰা এইফালে একদম তেতেলী গছ দেখিছেনে পুৰা তেতেলী পাৰিছে দেই এয়া চাওক সকলো ৰাইজে কেনেকৈ তেতেলী পাৰি আছে একদম ইটোৰ পৰা ইমান ডাঙৰ তেতেলী পুৰা পাৰি আছে একদম তেতেলী খামি দিয়া দেই ৰ'দত বহি আগত বান্দৰী আৰু ইয়াৰ পিছত কান্দুৰী এয়া আমি এতিয়া আহি পাই গ'লোহি কলং শিৱানী চাওঁ ভাগৰ লাগিছেনে বহুত বেছি আইঅ ছোৱালীজনী বা একদম চেণ্ডেল একদম ধূলি চুলি লাগি অৱস্থা নাইকিয়া হৈ গৈছে হয় নেকি চাওঁ ক'লা হৈ যাবা এতিয়া তোমালোক ঐ ইমান ৰ'দত ফাইনেলি আমাৰ খানা হৈ গ'ল এইফালে হাঁহৰ মাংস ধুনীয়াকৈ নিবলৈ বনাইছে একদম টেষ্টিকৈ এইফালে দালি এইফালে এইটো কি খুৰী পনীৰ এয়া মাছ ফ্ৰাই লৈ আছে খুৰীয়ে ইয়াত ধুনীয়াকৈ বনাইছে দেই খুৰীয়ে এইফালে আকৌ চুভাবাই পুৰা একদম বেঙেনা ফ্ৰাই কৰি আছে এইফালে চালাড মাছৰ তৰকাৰী দেখুৱাই দিয়কচোন এইফালে ভাত মাছৰ তৰকাৰী ক'ত আছে মাছৰ তৰকাৰী মাছৰ তৰকাৰী বা ইমানবিলাক আইটেম আজি খামহে আৰু ন খুৰী বহুত আইটেম দেখোন একদম পুৰা এতিয়া টেষ্টিকৈ খাম আৰু দেই চাই থাকক এয়া আমাৰ ভাত ৰেডি হৈ গ'ল এয়া আমি খাম এতিয়া এইফালে চবে খাইছে এইফালে চুমিবা মাংস ভগাই আছে এইফালে বাবুৱে খাইছে বাবু কেনেকুৱা হৈছে মজা টেষ্টি নে
খোৱা খোৱা যাবলৈ হৈ গ'ল চব সামৰা কৰাত বিজি আমি ওলাই গৈ ল'লোঁ গৈ থাকোঁ চ' বহুত আজিলৈ দেৰি হ'ল একদম আহি পাওঁতে দেৰি হ'ল যে একদম এতিয়া বহুত দেৰি হৈ গ'ল চবেই সামৰি কৰি আছে আৰু তেনেহ'লে আৰু যাওঁগৈ আৰু ধুনীয়া লাগিল দেই বাই বাই যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিব দেই